লেটাৰেল বা ছাইড বেণ্ডিঙৰ 5টা বেনিফিট হৈছে ই আমাৰ কোৰ মাছলছ ষ্ট্ৰেংথেন কৰে, ইনক্ৰিজ লাং কেপাচিটি হাওঁফাওঁৰ ক্ষমতা বঢ়ায়, কঁকালৰ বিষ কম কৰাত সহায় কৰে, আমাৰ ৰিবছবিলাকৰ মাজত থকা মাছলছবিলাক শক্তিশালী কৰে আৰু ছাইড ফেট নোহোৱা হোৱাত সহায় কৰে। সুখাসনত বহি কৰিব পৰা এটা সুন্দৰ সহজ ছাইড বেণ্ডিঙৰ পজ শিকোৱা হওক। তাৰ কাৰণে আপুনি এনেকৈ সুখাসনত বহক, হাত দুখন উশাহ লৈ ওপৰলৈ তোলক আৰু নিশাহ এৰি আপুনি বাওঁ হাতখন প্ৰথমে এনেকৈ মজিয়াত ৰাখক আৰু যদি পাৰে এলব' বেণ্ড কৰিব আৰু হাতখন কাণৰ ওপৰত ৰাখিব যাতে আগফালে হাউলি নাহে, হিপ যাতে ওপৰলৈ উঠি নাহে এনেদৰে। তাৰপিছত আপুনি মূৰ ঘূৰাই চিলিঙৰ ফালে চাব আৰু এনেকৈ পজটো হোল্ড কৰিব। সৈতে লাইভ যোগা ক্লাছ কৰিবলৈ স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব।